অমৰনাথৰ বৰফাবৃত শিৱলিংগৰ উচ্চতা ৮ ফুটলৈ বৃদ্ধি। সামাজিক মাধ্যমত ভাইৰেল অমৰনাথৰ বৰফাবৃত শিৱলিংগৰ প্ৰথমখন ফটো। প্ৰকাশ পালে অমৰনাথ তীৰ্থযাত্ৰাৰ বাৰ্ষিক সময়সূচী। অমৰনাথ মন্দিৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে এখন প্ৰধান তীৰ্থস্থান। হিন্দুসকলৰ 4 ধামৰ ভিতৰত এইখনৰ গুৰুত্ব অসীম আৰু অপৰিসীম। অমৰনাথ গুহাত প্ৰতি বছৰে প্ৰাকৃতিকভাৱে সৃষ্টি হয় বৰফেৰে আবৃত শিৱলিংগৰ। প্ৰাকৃতিকভাৱে যিদৰে বৰফেৰে আবৃত শিৱলিংগৰ সৃষ্টি হয়, ঠিক সেইদৰে এই শিৱলিংগ প্ৰাকৃতিকভাৱে ক্ৰমাৎ নোহোৱা হৈ যায়। এই তুষাৰ লিংগৰ হ্ৰাস বৃদ্ধি হৈ থাকে, অৰ্থাৎ শুক্লপক্ষত এই তুষাৰ লিংগ ডাঙৰ হৈ পূৰ্ণিমাত পূৰ্ণতা লাভ কৰে। আকৌ কৃষ্ণপক্ষত এই তুষাৰ লিংগ লাহে লাহে সৰু হৈ নোহোৱা হৈ যায়। এই সময়ছোৱা অমৰনাথ যাত্ৰাৰ উত্তম সময় বুলি গণ্য কৰা হয়। এই তীৰ্থস্থানক ভগৱান শিৱৰ বাসস্থান বুলি গণ্য কৰা হয়। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অমৰনাথৰ তুষাৰবৃত্ত শিৱলিংগৰ প্ৰথমখন ফটো। লগতে প্ৰাকৃতিকগতভাৱে সৃষ্টি হোৱা তুষাৰবৃত্তৰ শিৱলিংগৰ উচ্চতাও বৃদ্ধি পালে ৮ ফুট পৰ্যন্ত। এই সময়ছোৱাত শ্ৰী অমৰনাথ মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰকাশ পালে অমৰনাথ যাত্ৰাৰ বাৰ্ষিক সময়সূচী। 29 জুনৰ পৰা আৰম্ভ হ'ব অমৰনাথৰ বাৰ্ষিক যাত্ৰা। সামৰণি পৰিব 19 আগষ্টত। 52 দিনীয়া তীৰ্থযাত্ৰাৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে পঞ্জীয়ন। এই অমৰনাথ যাত্ৰা ভক্তসকলৰ বাবে অন্যতম কঠিন আৰু প্ৰত্যাহ্বানমূলক যাত্ৰা হিচাপে বিবেচিত হৈছে। প্ৰতি বছৰে অমৰনাথ যাত্ৰাত হাজাৰ হাজাৰ ভক্ত আৰু দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয়।